হয় দোকান কেমেৰা ষ্টাৰ্ট কৰছা কৰছো হয় দৰ্শক আজি আমি স্বাগতম জনাইছোঁ আপোনাৰ কাৰণে নতুন শ্ব' হয় দৰ্শক আজি আমি ষ্টুডিঅ'ত বিশেষ কাৰণত আমি আজি লগ হৈছোঁ ভোট কাক দিব কেইজনমান আছে বিজেপিৰ ছাপৰ্টাৰ আৰু কেইজনমান আছে কংগ্ৰেছৰ ছাপৰ্টাৰ আমি এতিয়া মাতিব ওলাইছোঁ বিজেপিৰ ছাপৰ্টাৰজনক আমি কংগ্ৰেছৰ ছাপৰ্টাৰজনক মাতিব ওলাইছোঁ হাই 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 সকলোকে হাই এই কি হাই চাই পাইছা কি হাইয়া সকলোকে প্ৰথম হাইয়া দিয়ে হয় নেকি তে আমি ষ্টাৰ্ট কৰোঁ প্ৰশ্ন কৰিম বিজেপি ছাপৰ্টাৰ আপুনি ভোট কাক দিব বিজেপিক দিম বিজেপিক মানে ভোট কৰিব আমাৰ ছোৱালী স্কুটি বেছি ৰ'বক আপোনালোকে সেইটো যে ক'লে আমাৰ ছোৱালী 3rd ডিভিজন পালে আমাৰ ছোৱালীক স্কুটি নাপালে হে আপোনাক কষ্ট হোৱা নাই এই আশা কৰিছোঁ 3rd ডিভিজন পাই স্কুটি এই তুমি যা এবাৰ যা 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 এবাৰ যা 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 এই মদবা হাতে হা আমি এতিয়া আন্দোলনত ঠিক পাতিব ওলাইছোঁ অ বাপুতে কংগ্ৰেছৰ মিটিং চলি আছে কংগ্ৰেছৰ মিটিং চলি আছে তোক দেখাম এতিয়া ভালকে বহাই বহি দিয়ক আমি এতিয়া বিজেপিৰ এজন সদস্যক মাতিব ওলাইছোঁ আপুনি ভোট কাক দিব ভোট মই বিজেপিকে দিম মই বিজেপি ছাপৰ্টাৰ বুলি জানাই আৰু কি ভোট কাক দিম দা আৰু আপুনি কাক দিব মই বা কাক দিম বিজেপিক দিবি নেদিম কংগ্ৰেছক দিম কংগ্ৰেছক দিবি বিজেপিক দিবি কাইজা নকৰিব কেনে কৰে উঠে কেনে কৰা ধুনুতাই তুমি কি কাইজা কৰবা বেছি বুজা মই ভোট কাক দিম নাইছ না আৰু তুই কাক দিবি তই কাক দিবি মই হৈছোঁ ৰিপৰ্টাৰ কিবা ষ্টাৰ্ট কৰছা বস্তি দে তোৰ কি আতে কৰিব এই আটাক ধৰি কথা নকবা তুমি কি আটাক ধৰি এতিয়া মিটিং চলি আছে হ'ব দে যি কৰবা ইচ্ছা কৰ হ'ল কাৰণে হয় দৰ্শক আমি এতিয়া আৰম্ভ কৰিব ওলাইছোঁ দৰ্শক আমি এতিয়া বিজেপি ছাপৰ্টাৰজনক কম আপুনি বিজেপিৰ পৰা কি কি পাইছে মই বিজেপিৰ পৰা মোৰ টিকেট অৰুণোদয় আঁচনি পাইছে আৰু আপি টিকেট স্কুটি দিছে আৰু হাবা চলিটোক বুলেট দিব হেল্ল' সেই ইবাৰে কংগ্ৰেছে জিকিব সেই বিজেপি হাৰিবতো কংগ্ৰেছে জিকে মই থাকোঁতে কংগ্ৰেছে জিকিব মই থাকোঁতে কংগ্ৰেছে ফোন কৰি আছো মোৰ পৰাই উঠাই দি তুমি কাইজা কৰি মোৰ পাইছা হা হ'ব দে আৰম্ভ কৰ হয় দৰ্শক আমি এটা স্বাগতম জনাইছোঁ আমি এটা এবাৰে ইয়াকে দেখিয়ে কি কেনে নেকি কি নেকি আপুনি কেম্বা এইটো এইবাৰ পুলিচ চুৰি দেই হয় আমি এবাৰে কংগ্ৰেছ পাৰ্টীৰ ছাপৰ্টাৰজনক আমি প্ৰশ্ন দিব লৈছোঁ আপুনি কংগ্ৰেছক ভোট দিব নে নিদিয়ে দিমতো নিশ্চয় দিম হে কি দিম হে কংগ্ৰেছে জিকিব ই ভোট দিলো নিজিকে বিজেপি জিকিব বিজেপি কংগ্ৰেছ নিজিকে এইবাৰ মই কৈছো না জিকিব চুপ থাকবি আছো দক প্ৰশ্ন সুধিলে উত্তৰ দিবি আৰু এটা বাট কেম কৰি মাতটো নিবি হ'ব দক হ'লেও আপুনি কেম্বা দিয়ক কি কেম্বা এইটো কেম্বা কামকে নাথিবি দেই বাৰী তুই প্ৰশ্ন সুধিব লাগে না কি তুই এতিয়া কাজিয়া লাগিছা কেম্বা কিবা লাগি তোক মাৰিম একো মাৰিম প্ৰশ্ন সুধিব হ'ব আপুনি ইমান খং নকৰবচোন চাহ তাহ খুৱাব নাতে চাহ খাবি প্ৰণীতি হোটেলত যাবি মোৰ নাম কবি চাহ খাইবি দিয়ক চাহ পানী পানী খা বাপা পানী খা আপোনাক এটা প্ৰশ্ন ওলাইছোঁ আপুনি বহুত কংগ্ৰেছৰ বহুত ডাঙৰ ছাপৰ্টাৰ আপুনি কংগ্ৰেছৰ বিষয়ে কি ক'ব অলপমান বিষয়ে আমাক ক'লে হয় মই কংগ্ৰেছক বহুত ভাল পাওঁ কংগ্ৰেছক ভাল পায় আপুনি জানো কিন্তু আপুনি অলপ কংগ্ৰেছৰ বিষয়ে কওক কিবা আছে মই তুমি পাহৰি গৈছো মোৰ নাই একো নে মুখেদি মাতি দি কাইজা নকৰবা ভালকে একলা কি বস্তু আপুনি এনেকে অকমান নকৰব দে বিদ্যা মা সৰস্বতী মই সৰস্বতী কি এতে কাইজা অকমান বাটাই দিছোঁ মই হা কংগ্ৰেছে আপোনাক এই গৈছে ব্যৱহাৰ জানিলি আপোনাৰ আপুনি কৈ যায় হয় দিয়ক আমি শেষ পৰিণতি হৈছোঁ আপোনাক এটা প্ৰশ্ন দিম আপুনি এতিয়া বিজেপিৰ সমৰ্থক হিচাপে আপোনাক কওঁ আপুনি বিজেপিক ভোট দিবই মানে দিমে একো নিদিমে চাহ তাৰ ব্যৱস্থা কৰিছে কাৰণে আপুনি তাকে লগিন যাব আপোনাক তাতে মোদী চৰকাৰ মোদী কিন্তু বিজেপি ভোট কৰিব হ'ব আমি এতিয়া সমাপ্ত কৰিব লৈছোঁ সমাপ্ত ঘোষণা কৰিম আছো
আমি বহুত দিন ভিডিঅ' দিব পৰা নাছিলোঁ আপোনালোকলৈ এইটো নতুন ভিডিঅ' লৈ আহিছোঁ আৰু এই ভিডিঅ'টো চাই আপোনালোকে ভুল ধাৰণা কেতিয়াও নল'ব এটি জাষ্ট কমেডি ভিডিঅ' আৰু ইয়াৰ মাজতে এটা কথা কওঁ আপোনালোকে যাক বিবেচনা কৰি ভোট দিব বিচাৰে তেওঁকে দিব আৰু শেষত এটা কথা কওঁ আপোনালোকে হাঁহিয়া জীৱন চেনেলটো এতিয়ালৈকে যদি ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'বিলাক চাই থাকক আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব জয় আই জয় অসম আই অসম